তোমাৰ অবিহনে মই মৌমাখি হ'ব খোজোঁ। মোৰ বিষাদক বেছি গধুৰ কৰি তুলিবলৈ এদিন তুমি আহিছিলা। তোমাৰ অবিহনে এই বিষাদ আজি গধুৰৰ পৰা গধুৰতৰ। হেতা উশাহ নিশাহ, নীৰৱ নিশাত নিৰলে চকুপানীৰ গোন্ধত সেমেকে বতাহ। তোমাৰ বাবে মই আশাৰ চকী পাৰি থৈছিলোঁ। এতিয়া এই চকীত বহি থাকে নিৰাশাৰ আন্ধাৰ। তোমাৰ অবিহনে তোমাৰ সৈতে মৌনতাৰে কথা পাতি মই এতিয়া বাস কৰোঁ বিধ্বস্ত উপত্যকাত। তোমাৰ অবিহনে আজিকালি মোৰ দিনবোৰ বেহিচাবী আৰু বিশৃংখলভাৱে অতিবাহিত হ'বলৈ ধৰিছে। মাজৰাতি 1 বজাত টোপনিৰ পৰা উঠোঁ, ৰাতিপুৱা 9 বজাত টোপনি মাৰোঁ। ভাত বুলি মমো খাওঁ, পানী বুলি মদিৰা পান কৰোঁ। তোমাৰ অবিহনে সান্ধ্য ভ্ৰমণকে মই প্ৰাতঃ ভ্ৰমণ নাম দিওঁ। তোমাৰ অবিহনে এই জীৱন কেনেকুৱা জীৱন, য'ত জীৱনেই নাই। তোমাৰ মোৰ মূৰৰ বিষ হৈছে, অলপ বেলেগ ধৰণৰ মূৰৰ বিষ। এই বিষ আপোনালোকৰ দৰে নহয়। এই বিষ সৃষ্টি হৈছে তুমি নথকা বাবে। ভৱিষ্যৎকালত চিকিৎসা বিজ্ঞানত দাঁতেৰে চুবাব নোৱাৰা নাম এটি দিয়া হ'ব এই মূৰৰ বিষৰ। নতুন বিষ, অলপ বেলেগ ধৰণৰ এই বিষ। চিকিৎসা বিজ্ঞানত এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই এই ৰোগ। এই ৰোগটোৰ মই নাম দিছোঁ তোমাৰ অবিহনে। এই ৰোগটোৰ প্ৰধান লক্ষণ হ'ল টোপনি নাহে। এই ৰোগ হ'লে জীৱনে দৌৰি যায় নিজক এৰি। হয়, তোমাৰ অবিহনে মোৰ জীৱনে দৌৰি গৈছে মোক এৰি। এদিন তুমি সুধিছিলা, সুন্দৰৰ কিয় পূজা কৰা? মই কৈছিলোঁ মোৰ মগজুৱে চকুক ইংগিত দিয়ে সুন্দৰ উপভোগ কৰিবলৈ। মোৰ বুকুৰ বিষাদে কয় সুন্দৰ কিবা সৃষ্টি কৰিবলৈ। এইবাবে সুন্দৰৰ পূজা কৰোঁ। এয়া শুনি হাঁহি এটা মাৰি তুমি কৈছিলা, সুন্দৰৰ আন এটা নাম কোমলতা আৰু মৃদুতা। পুৰুষৰ কাষত সুন্দৰ কেনেদৰে থাকে জানানে? স্নান কৰি উঠি পুৰুষৰ সন্মুখত গাত সামান্য পোছাক লৈ বাথৰুমৰ পৰা ওলাই অহা এগৰাকী ৰূপৱতী যুৱতীৰ দৰে পুৰুষৰ কাষত সুন্দৰে সদায় খেল সৃষ্টি কৰে। তেতিয়া মই কৈছিলোঁ সুন্দৰ হ'ল শক্তি আৰু ভয়াৱহতাৰ প্ৰতীক। এটি ভূমিকম্পৰ দৰে সুন্দৰতাই আমাৰ ভৰিৰ তলৰ পৃথিৱীখন জোকাৰি দিয়ে। ঠিক তেনেদৰে ভয়ংকৰ ধুমুহাৰ দৰে সুন্দৰতাই আমাৰ মূৰৰ ওপৰৰ আকাশখন লৰাই দিয়ে। কিন্তু তোমাৰ অবিহনে আজি মই সুন্দৰতাক শৰতৰ সৰাপাতবোৰৰ সৈতে নাচি থকা দেখিছোঁ। প্ৰেমৰ সুন্দৰতা ক'ত? আচলতে প্ৰেমিক আৰু প্ৰেমিকাই সুন্দৰৰ কথা কোৱা যেন লাগিলেও সঁচা কথা হ'ল যে বহু সময়ত প্ৰেমিক প্ৰেমিকাই সুন্দৰৰ কথা নকয়, বৰঞ্চ প্ৰেমিক আৰু প্ৰেমিকাই কয় অপূৰ্ণ আশাবোৰৰ কথা। অপূৰ্ণ আশাবোৰ আলোচনা কৰাটো সুন্দৰতা নহয়। নহয়, এনেকুৱা প্ৰয়োজনবোধ নহয় সুন্দৰতা। তেনেহ'লে যুদ্ধ কৰিবলৈ সুন্দৰৰ বন্দুক কি? হয়, সুন্দৰৰ বন্দুক হৈছে হাঁহি। তোমাৰ অবিহনে মই আজি হাঁহিব পৰা নাই। নীৰৱ নিশাত সুৰিছে চকুলো। থমাছ কেম্পবেলৰ দৰে নিজকে সান্তনা দিছোঁ। সৌন্দৰ্যৰ চকুলো হাঁহিতকৈ ধুনীয়া। তাৰপিছত নিজৰ লগত কৌতুক কৰিছোঁ। এম্ব্ৰোছ বিয়েৰ্ছৰ দৰে নিজকে কৈছোঁ সৌন্দৰ্য হৈছে শক্তি। এই শক্তিৰে প্ৰেমিকক নাৰী এগৰাকীয়ে বশ কৰে, জব্দ কৰে, আৰু তেনেদৰে এই শক্তিৰে গিৰিয়েকক নাৰী এগৰাকীয়ে ভয় খুৱায়, সন্ত্ৰাস সৃষ্টি কৰে। তোমাৰ অবিহনে আজিকালি প্ৰায় ভাৱনা এতিয়াহে। খং নকৰিবা শুনিলে, আপুনিও নকৰিব। ভাৱনাটো হ'ল এই পৃথিৱীৰ বেছিভাগ সৌন্দৰ্যময় বস্তুৱেই অনুপযোগী, অৰ্থাৎ ব্যৱহাৰৰ যোগ্য নহয়। তোমাৰ অবিহনে এনেদৰে আহে ঋণাত্মক চিন্তা। গান্ধীগিৰি কৰোঁ তেনেকুৱা ক্ষণত। মহাত্মা গান্ধীৰ কথাৰে নিজকে কওঁ তেতিয়া, হৃদয়ৰ বিশুদ্ধতাতে থাকে সৌন্দৰ্য। তোমাৰ অবিহনে এনেদৰে চিন্তাৰ যুদ্ধ কৰোঁ। তোমাৰ অবিহনে বৰষুণত তিতিছোঁ, মোৰ ভাল লগা নাই। তোমাৰ অবিহনে আকাশত ৰামধেনু চাইছোঁ, মই তৃপ্ত হোৱা নাই। ভাল লগা ভগাই ল'লে বৃদ্ধি হৈ সুখ হয়। তোমাৰ অবিহনে এই সুখ নাই। মোৰ দুখবোৰ তোমাৰ লগত ভগাই ল'লে আমাৰ হৈছিল, তেতিয়া দুখ কমি গৈছিল। আজিকালি মোৰ দুখবোৰ
অকল মোৰেই এই দুখেই তীব্ৰতম। তোমাৰ অবিহনে মই অনুভৱ কৰোঁ এই তীব্ৰতম দুখ। তোমাৰ অবিহনে বাৰিষাৰ নদীৰ পানীৰ দৰে বাঢ়ি গৈছে মোৰ দুখ। তোমাৰ অবিহনে খৰালিৰ নদীৰ পানীৰ দৰে শুকাই গৈছে মোৰ সুখ। তোমাৰ অবিহনে হৈছে মোৰ মনৰ বিষ। দেহৰ বিষতকৈ মনৰ বিষৰ বেদনা সদায় বেছি। তোমাৰ অবিহনে শচীন তেণ্ডুলকাৰৰ ষ্ট্ৰেইট ড্ৰাইভ চাইছোঁ। বলটো বেটৰ মাজত খুন্দা খাই 4 হৈছে। কিন্তু তোমাৰ অবিহনে মোৰ এনেকুৱা লাগিছে যে শচীন তেণ্ডুলকাৰৰ বেটৰ কাষত ভুলকৈ বলটো স্পৰ্শ কৰি বাউণ্ডেৰী পাইছে। তোমাৰ অবিহনে 3 ইডিয়টছ আই হেট লাভ ষ্টৰী চাইছোঁ। এনেকুৱা লাগিছে যে তাত প্ৰেম নাই। তোমাৰ লগত ৰোমিঅ' এণ্ড জুলিয়েট পঢ়িছিলোঁ। ব্ৰাউনিং আৰু মাৰ্লোৰ পৰা নীলিম কুমাৰ প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰেমৰ কবিতা পঢ়িছিলোঁ অনুৰাধাৰ দেশ, নাহৰৰ নিৰিবিলি ছাঁ। তেতিয়া ইয়াত প্ৰেমেই জাতিষ্কাৰ হৈ আছিল। তোমাৰ অবিহনে পুনৰ এয়া মই পঢ়িছোঁ। ভাৱ হৈছে এদিন এসময়ত একালত প্ৰেম আছিল। সময়ে এই প্ৰেম ধ্বংস কৰিছে। হয়, তোমাৰ অবিহনে মানুহৰ হাঁহি আজি মই গম্ভীৰ দেখিছোঁ। তোমাক এদিন কৈছিলোঁ, ল'ৰা এজনে যদি ছোৱালী এজনীৰ ড্ৰেছিং ৰুমত প্ৰৱেশ কৰে তেনেহ'লে সেই ল'ৰাজন মূৰ্খ। যদি মূৰ্খ নহয় তেন্তে দাৰ্শনিক। তোমাৰ ড্ৰেছিং ৰুমত মই প্ৰৱেশ কৰিছোঁ নেকি? তেতিয়া তুমি সাংকেতিকভাৱে কৈছিলা, আমাৰ কেঁচা ঘৰ, মাটিৰ ঘৰ, ড্ৰেছিং ৰুম নাই। তোমাক মূৰ্খ কৰিবলৈ দেউতাক ড্ৰেছিং ৰুম সাজিবলৈ ক'ব লাগিব। তোমাৰ অবিহনে আজি মই ভাবিছোঁ প্ৰেমত পৰা প্ৰতিজন ল'ৰাই মূৰ্খ। যদি মূৰ্খ নহয় তেন্তে দাৰ্শনিক। কাৰণ ল'ৰা এজনে প্ৰেমত পৰাৰ পাছত ছোৱালীজনী যদি প্ৰেমৰ প্ৰস্তাৱত ৰাজি হয় তেন্তে তাৰ পিছত ল'ৰাজনে ছোৱালীজনীৰ মনৰ ড্ৰেছিং ৰুমত প্ৰৱেশ কৰে। তোমাৰ অবিহনে আহিছে এই ভাৱ। হয়, প্ৰতিজন প্ৰেমিকেই প্ৰেমিকাৰ মনৰ ড্ৰেছিং ৰুমত প্ৰৱেশ কৰে। আৰু ভৰ্তি পেকে মগজুৰ দুৱাৰৰ ওচৰত জমা হয় হোকাৰে দলিয়াই থৈ যোৱা বাতৰি কাকত। জ্ঞানৰ মেজ আৰু বিচনাত খেলি মেলি হৈ বাগৰি থাকে কিতাপ। নিৰাশাৰ আলনা আৰু বেৰৰ হেঙাৰত বিভংগ ভংগীৰে ওলমি থাকে চোলা পেণ্ট। 9864109657। তোমাৰ অবিহনে এই নিজৰ মোবাইল নম্বৰত মই ফোন কৰোঁ। তুমকৈ শব্দ এটা ভাহি আহে। ধেত, এই পৃথিৱীত সকলোৱে ব্যস্ততাত SMS পঠিয়াব পাৰি। 9864109657। মোৰ এই নিজৰ মোবাইল নম্বৰত মই নিজে SMS পঠিয়াই দিওঁ। SMS লিখোঁ। মই মৌ-মাখি হ'ব খোজোঁ, কাৰণ মৌ-মাখিৰ দুখ কৰিবলৈ সময় নাই। এই SMS চেণ্ড কৰোঁ নিজৰ মোবাইল নম্বৰত। সামান্য সময় পিছতে মোবাইল ফোনটো ধৰ ফৰাই উঠে। মোৰ মোবাইল হেণ্ডছেটত জিলিকি উঠে মই নিজে পঠিওৱা মেছেজটো। মই নিজে চেণ্ড কৰা SMSটো পঢ়োঁ। মই মৌ-মাখি হ'ব খোজোঁ, কাৰণ মৌ-মাখিৰ দুখ কৰিবলৈ সময় নাই। তোমাৰ অবিহনে মই এনেদৰে ব্যস্ত থাকোঁ। এয়া এক অন্তহীন ব্যস্ততা।